লখিমপুৰৰ খেলমাটি আৰক্ষী চকীত যি আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল আৰু আক্ৰমণকাৰীক এতিয়া চিচিটিভি ফুটেজৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছে। 15টাকৈ আক্ৰমণকাৰীক লখিমপুৰ সদৰ থানাত ৰখা হৈছে। নিশাৰ ভাগৰে পৰা অভিযান চলাই আজিৰ দিনটোত 14টাকৈ আক্ৰমণকাৰীক আৰক্ষীয়ে আটক কৰিবৰ কাৰণে সক্ষম হৈছে। আক্ৰমণৰ দিনাখনে বৃহস্পতিবাৰে এটা মূল আক্ৰমণকাৰী বিহাৰৰ জাহাংগীৰ আলীক আৰক্ষীয়ে খেদি আটক কৰিবৰ কাৰণে সক্ষম হৈছিল। আৰু এই মুহূৰ্তত উত্তৰ লখিমপুৰ সদৰ আৰক্ষী থানাত আছোঁ। উত্তৰ লখিমপুৰ সদৰ আৰক্ষী থানাত দেখুৱাইছোঁ কটকটীয়া নিৰাপত্তাৰ বেষ্টনী গঢ়ি তোলা হৈছে আৰু কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে যিসকল আক্ৰমণকাৰী আছে, মুঠ 15টাকৈ আক্ৰমণকাৰী আছে। ইয়াৰে 2টাকৈ মাইনৰ আছে, অৰ্থাৎ 13জনকৈ লোক। সেই 13জনকৈ লোকক এতিয়া আদালতত হাজিৰ কৰা হ'ব আৰু আদালতত হাজিৰ কৰাবৰ কাৰণে আৰক্ষীয়ে লৈ যোৱাৰ ব্যৱস্থা কৰিছে। এই মুহূৰ্তত দেখুৱাইছোঁ উত্তৰ লখিমপুৰ সদৰ আৰক্ষী থানাত এজনকৈ এতিয়া আক্ৰমণকাৰীক আৰু আদালতত হাজিৰ কৰা হ'ব আৰু আদালতৰ আৰক্ষীয়ে নিজৰ জিম্মাত বিচাৰিব। আদালতে কিমান দিনৰ কাৰণে কাক আৰক্ষীৰ জিম্মাত দিয়ে সেয়া পৰৱৰ্তী সময়ত স্পষ্ট হ'ব। এই আক্ৰমণ কাণ্ডৰ লগত জড়িত বৃহস্পতিবাৰে জাহাংগীৰ আলীক আৰক্ষীয়ে আটক কৰিছিল। পিছত নিশাৰ ভাগত অভিযান চলাই মালেক আলী, মনিৰুল ইছলাম, শ্বাহজাহান আলম, ছনি আহমেদ, পাপু খান, মুবাৰক আলী, মজিবুৰ ৰহমান, আজিজুৰ ৰহমান, কাছেম আলী, বাহাৰুল ইছলাম, আনাৰুল ইছলাম, এলাইছ আনাৰ ইছলাম আৰু সৈয়দ মাহফুজুৰ ৰহমান আৰু দুজন কিশোৰক আৰক্ষীয়ে আটক কৰিছে। এনেধৰণে এজনকৈ এতিয়া আৰক্ষীয়ে এইসকলক আদালতত হাজিৰ কৰাবৰ কাৰণে লৈ যোৱা দেখিবলৈ পোৱা গৈছে। এয়া উত্তৰ লখিমপুৰ সদৰ আৰক্ষী থানাৰ সন্মুখত দেখুৱাইছোঁ পৰিৱেশ। এয়া এনেধৰণে বাছ সাজু কৰা হৈছে। এইসকল লোকক আদালতত হাজিৰ কৰা হ'ব আৰু আদালতত হাজিৰ কৰাবৰ কাৰণে এনেধৰণে লৈ যোৱা হৈছে এইসকল আক্ৰমণকাৰী। আৰু যি ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি গৈছিল, যি ঘটনাই লজ্জানত কৰিছিল লখিমপুৰক এগৰাকী লোকৰ আৰক্ষীৰ জিম্মাত, আশ্ৰফ আলী নামৰ যিগৰাকী লোক আৰক্ষীৰ জিম্মাত এগৰাকী লোকৰ মৃত্যুৰ পিছতে আচলতে প্ৰতিবাদ কৰিছিল। একাংশ লোকে প্ৰতিবাদৰ নামত উন্মাদ হৈ পৰিছিল আৰু আৰক্ষী চকীলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰিছিল, আৰক্ষীৰ বাহন ভাঙি পেলাইছিল। আৰু তাৰ পৰৱৰ্তী সময়ত আশ্ৰফ আলীৰ যি মৃতদেহ পৰিয়ালে চমজি লৈছিল আৰু মৃতদেহ জানাজা সম্পূৰ্ণ কৰাৰ পিছতে তৎপৰ হয় আৰক্ষী। আৰু আৰক্ষীয়ে এটাকৈ আক্ৰমণকাৰীক চিচিটিভি ফুটেজ আৰু সংবাদ মাধ্যমৰ ফুটেজৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাইছিল। নিশাৰ ভাগত লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হেডকোৱাৰ্টাৰ লৱ কুমাৰ ডেকাৰ নেতৃত্বত যি অভিযান চলোৱা হৈছিল আৰু অভিযান কালত আৰক্ষীয়ে মুঠ 15টাকৈ আক্ৰমণকাৰী, নিশাৰ ভাগত 13টা, আজি দিনৰ ভাগত এটা আক্ৰমণকাৰীক আটক কৰিছে। আৰু যিদিনাখন ঘটনা সংঘটিত হৈছিল, ঘটনা সংঘটিত হোৱাৰ দিনাখনে জাহাংগীৰ আলী নামৰ মূল যিগৰাকী সন্মুখৰ পৰা আৰক্ষী চকীত আক্ৰমণ চলাইছিল, জাহাংগীৰ আলীক আৰক্ষীয়ে আটক কৰিবৰ কাৰণে সক্ষম হৈছিল। মুঠ 15টাকৈ আক্ৰমণকাৰী দেখুৱাইছোঁ। এয়া বাছত এইসকলক আদালতত হাজিৰ কৰা হ'ব। লখিমপুৰ আদালতত হাজিৰ কৰোৱাৰ পিছত আৰক্ষীয়ে আমি জানিব পাৰিছোঁ যে আৰক্ষীয়ে পুনৰ এইসকলক নিজৰ জিম্মাত বিচাৰিব, কিয়নো যিগৰাকী মূল অভিযুক্ত জাহাংগীৰ বৰ্তমান আৰক্ষীৰ 4 দিনৰ জিম্মাত আছে। জাহাংগীৰক আদালতত হাজিৰ কৰাই আৰক্ষীয়ে 4 দিনৰ কাৰণে নিজৰ জিম্মাত লৈছে আৰু সোধা পোছা চলি আছে। ভয়ংকৰ পৰিকল্পনাৰ কথা, বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। কোৱা হৈছে যে আৰক্ষীয়ে দাবী কৰিছে যে বহু আপত্তিজনক বা বিস্ফোৰক সামগ্ৰী, পেট্ৰল হওক বা জুইশলা হওক, তেনেধৰণৰ কিছুমান সামগ্ৰী আৰক্ষীয়ে উদ্ধাৰ কৰিবৰ কাৰণে সক্ষম হৈছে। আচলতে চোকা অস্ত্ৰ উদ্ধাৰ কৰিছে। হয়তো আৰক্ষীয়ে ধাৰণা কৰা হৈছে যে আৰক্ষী চকী সেইদিনাখন জ্বলাই দিয়াৰ পৰিকল্পনা কৰিছিল, যাক লৈ স্বাভাৱিকতে দেখিবলৈ পোৱা গৈছে। উত্তৰ লখিমপুৰ সদৰ থানাৰ সন্মুখতে এয়া পৰিৱেশ দেখুৱাইছোঁ। এইসকল আত্মীয় আছে, যিসকল আক্ৰমণকাৰীক আৰক্ষীয়ে আটক কৰিছে, এইসকল আত্মীয় সদৰ থানাৰ সন্মুখত ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু তেওঁলোকে এই মুহূৰ্তত আদালতলৈ আক্ৰমণকাৰী কেইগৰাকীক লৈ যোৱা হৈছে আৰু এইসকল আত্মীয় এতিয়া আৰক্ষী থানাৰ সন্মুখত কান্দোনত ভাগি পৰা পৰিলক্ষিত হৈছে। এনেধৰণে এতিয়া উত্তৰ লখিমপুৰ সদৰ থানাৰ সন্মুখত এতিয়া কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে যি কেইগৰাকী আৰক্ষী চকীত আক্ৰমণকাৰী, সেইসকল আক্ৰমণকাৰীক আৰক্ষীয়ে
আদালতত হাজিৰ কৰাবৰ কাৰণে লৈ গৈছে লখিমপুৰক লজ্জানত কৰা গোটেই ৰাজ্য জোকাৰি যোৱা এই ভয়ানক কাণ্ডৰ পিছত আৰক্ষী এতিয়া তৎপৰ হৈছে আৰক্ষীয়ে এটা এটাকৈ আক্ৰমণকাৰীক চিনাক্ত কৰিছে চিচিটিভি ফুটেজৰ ভিত্তিত আৰক্ষীয়ে এতিয়া চলাইছে ধাৰাসাৰ অভিযান